নমস্কাৰ। প্ৰেমৰ প্ৰকৃত প্ৰতীক এওঁলোক। কোনে পাৰিব এওঁলোকৰ দৰে প্ৰেম কৰিব? যি প্ৰেমত প্ৰাপ্তি, ত্যাগ, বিবাহ, সন্মান, মৰম, ভক্তি, বিশ্বাস আৰু শ্ৰদ্ধাৰ এটি বিৰল সংজ্ঞা আছিল। আপোনজনক কৰা অপমানত আত্মত্যাগীৰ কাহিনীৰ বাবেই হয়তো বিৰল এই প্ৰেম আৰু এই দুই প্ৰেমাস্পদ লোকবিশ্বাসৰ বাবেই এওঁলোক অদৃশ্য শক্তিৰ সৰ্বশক্তিমান সৃষ্টিৰ আধাৰ মহাদেৱেও প্ৰেম কৰিছিল। কিন্তু সেই প্ৰেম আৰু তাৰ আধাৰ আছিল একমাত্ৰ সুদৃঢ় বিশ্বাস। সেয়েহে হয়তো আজিও অমৰ সেই প্ৰেম প্ৰতীক সমাজৰ বাবে। প্ৰকৃত প্ৰেম, ত্যাগ আৰু আত্মত্যাগৰ জয় মহাদেৱ।